মৰ্নিং আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ মই সুপ্ৰিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকক বহুত বেছি ধন্যবাদ যে আগৰ যোনটো ভিডিঅ' মই দিছিলোঁ ব্লাউজৰ ডিজাইনৰ সেইটোত আপোনালোকে মোক ইমান বেছি মৰম দিছে প্ৰথমবাৰৰ বাবে 10,000 ভিউজ পাইছোঁ ফেচবুক পেজত আৰু পেজটো মোৰ একেবাৰে নতুন আপোনালোকে জানেই ইমান বেছি মৰম দিছে চ' বহুত বেছি থেংক ইউ আৰু আগলৈ এনেকৈ মৰম দি যাব আৰু আজি দিনটো মোৰ বাবে বহুত বেছি স্পেচিয়েল কিয় স্পেচিয়েল আপোনালোকক দেখুৱাই থাকিম পাছলৈকে ভিডিঅ'টো চাই থাকিব আৰু আমি এতিয়া যাব লৈছোঁ এফালে স্কুটি উলিয়াই লৈছোঁ জানমণি আৰু মই চ' দিনটো আপোনালোকক দেখুৱাই থাকিম চাই থাকিব কিন্তু শেষলৈকে চশমা মেইন সো আজি আমাৰ সুপ্ৰিয়া ডেলিভাৰী অফিচ আহিছে তো ডেলিভাৰী কৰিবলৈ আহিছে পাৰ্চেল একদম প্ৰথমটো মোৰ অনলাইনৰ কাষ্টমাৰ প্ৰথমজন মানে ধেমাজি গৈ আছে জোনাই আৰু আছে সেইটো গৈছে গুৱাহাটী আৰু এটা আছে সেইটো গৈছে বোকাখাট চ' তিনিটা আজি আছে মোৰ আজি বহুত বেছি ভাল লাগিছে সেইকাৰণে মোৰ বাবে আজি দিনটো বহুত বেছি স্পেচিয়েল প্ৰথমজন অনলাইন কাষ্টমাৰ চ' বহুত ভাল লাগিছে সেইটোৱে আৰু পাছলৈ দেখুৱাই থাকিম বাৰু কি হয় বলক এতিয়া পাৰ্চেলটো দি লওঁগৈ একদম চ' এতিয়া পাৰ্চেলকেইটা দিলোঁ আৰু আহিছোঁ ভাল লাগিছে দেই বহুত বেছি আৰু এতিয়া যাওঁ শিৱসাগৰলৈ আছে বজাৰ কেইটামান কৰিবলৈ এই আমাৰ বিজনেছৰ কাৰণে কেইটামান বজাৰ কৰিবলৈ আছে বেলেগ একো বজাৰ নহয় চ' চাই থাকিব জানমণিতো ইয়ালৈ অহা যোৱা হৈয়ে থাকে আমাৰ ডেলিভাৰী অফিচ আহিয়ে থাকে আৰু মই এতিয়াৰ পৰা আহি থাকিব লাগিব আৰু লাহে এতিয়া পালোহি তেল ডিপু স্কুটিখনত অকণমান তেল ভৰাই লওঁ তাৰপিছত গৈ থাকিম এইটো কাম কৰে নে নকৰে বা এতিয়া এইটোতো মনি লাগিবই আমাৰ এতিয়া পইচা ওলোৱা হৈ গ'ল এয়া তাই ভৰাই আছে পইচা দেখিছে নহয় তাই পইচা ভৰাই আছে এইজনী হিচাপত একদম বহুত কাঢ়া হিচাপ কৰে হিচাপ নহয় পূৰা ভৰাই লৈছে হৈ গ'ল এতিয়া আমি এডোখৰ পালোহি বগীদৌল এতিয়া আমি যাম কোনফালে যাম দেখাই থাকিম বাৰু বলক কিমান আৰু এতিয়া স্কুটিখন ইয়াতে থৈ যাওঁ চেণ্ট্ৰেল মাৰ্কেটৰ ভিতৰত নোসোমোৱাকৈ পাই গ'লোহি শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেটত আহিছোঁ কোনখন দোকানলৈ আহিছোঁ আপোনালোকক দেখুৱাম বাৰু হেলমেট এটা থৈ যাওঁ আৰু ডিগিত বেগ চেগ উলিয়াই লৈ যাওঁ একদম চাব কৰি দাদা এইবোৰ ক'ত কি পায় এনেই সুধিব পাৰিলেহেঁতেন নাজানে অকলটো আমি এখনৰ পৰাই সদায় নি থাকোঁ সেইখনলৈকে যাওঁ আকৌ পাই গ'লোহি দোকানৰ ওচৰত এইফালে আছে নিবেদন চ' ফাইনেলি পাই গ'লো সেইখন দোকান এইটো বেয়া লাগিছে নি ছাৰ য়েল্ল' কালাৰ এটাও লাগে কৈ দেচোন চ' এতিয়া বজাৰ চজাৰ কৰি আহি গ'লোঁ দেখাই বস্তু আহি আছোঁ আৰু বহুত বেছি খৰচ হৈ গ'ল মানে কেছ যিমান আছিলে আকৌ গুগল পে' কৰি দিবলগীয়া হৈছে বহুত বেছি খৰচ হৈ গ'ল এতিয়া অকণমান যাওঁ পুখুৰী পাৰলৈ আহি আছোঁ দৌলৰ ফালে খোজকাঢ়ি আমাৰ শিৱসাগৰৰ শিৱদৌললৈ চ' আপোনালোক সকলোকে আমাৰ শিৱসাগৰৰ ঐতিহ্য শিৱদৌললৈ স্বাগতম ভিতৰলৈ গৈ থাকোঁ বলক কি আছে দেখুৱাই থাকিম আৰু এইফালে আছে এইখিনি পাৰ ইমান ধুনীয়া পাৰ এইফালে যাব নোৱাৰি আমি যাওঁ কেনেকুৱা লাগিছে মজা গৰমো উঠিছে যিটো ৰ'দ নাই যিহেতু অকণমান গৰম উঠিছে আমাৰ জানমণি এতিয়া ফটো লৈ আছে
ফটো মাৰিলোঁ ফটো এইফালে এতিয়া চাকি দিব পাৰি, চাকি দি আছে। এইফালে আমি এতিয়া চাকি তাকি নাই অনা, আমি চাকি নিদিওঁ। বজাৰ কৰিবলৈ আহিছোঁ, চাকি তাকি এতিয়া নিদিওঁ আৰু এনে অকণমান সোমালোঁ আৰু চালোঁ। এতিয়া গৈ থাকোঁ শিৱদৌলৰ পৰা। আমি আগলৈ নগ'লোগৈ আগলৈ নগ'লোগৈ, এতিয়া যাওঁ শিৱদৌলৰ পাছফালে যি আছে আমাৰ শিৱসাগৰ পুখুৰী, তালৈ যাওঁ। ফাইনেলি পাই গ'লোহি আমাৰ শিৱসাগৰ পুখুৰী পাৰ। শিৱসাগৰলৈ আহিলে ফুচকা নাখালে জানো হ'ব। ফুচকা খাবলৈ লৈছোঁ, তাৰ পৰা খাম আমি আইচক্ৰীম। অ'কে, এতিয়া আমি খাই লওঁ ফুচকা। 5টা 6টা এইটো খাই ল তই। মই খাই লওঁ দেই। এইটো আমাৰ বাইদেউ খাই লৈছে এতিয়া। খাওঁ ফাষ্ট ফুচকা। এইফালে দাদাই চাই আছে, এইটো মোক মই ফুচকা খাই দিলোঁ 20 টকা। এতিয়া জানমণি বোলে আলু পাপৰি খায়। মই ইমান ভাল নাপাওঁ আলু পাপৰিটো, একদম পুৰা। মই মিঠাটো খাইছোঁ, মিঠাটো বেছি ভাল লাগে। মোৰ জেললৈ যাবলৈ মন নাই, যাম। এইফালে পুখুৰী, এইফালে আইচক্ৰীম আৰু এইফালে আমি মজা লাগিছে। আইচক্ৰীম খাই অকণমান দেৰি ইয়াত থাকোঁ আৰু পুখুৰী পাৰটো চাওঁ। আপোনালোকে যদি শিৱসাগৰলৈ আহে ইয়াত আইচক্ৰীম আৰু ফুচকা খাব, কিন্তু বহুত ভাল লাগে একদম। আমাৰতো এইটো ফেভৰেট আৰু এইটো খাওঁৱেই আৰু একেবাৰে আহিলে। আপোনালোকে আইচক্ৰীম খালে এইটো খাব দেই, কাৰণ এইটো বাকলিটো খাব পাৰে যে, এইটো লাভ আছে। আৰু প্লাষ্টিকটো খালে মানে প্লাষ্টিকটো পেলাই দিব লগা হৈছে, সেইটো এনেই এনেই পইচাটো যাই গৈছে। সেই 20 টকা লৈছে, এইটো 20 টকা। আপোনালোকক এটা বস্তু দেখাই দিছোঁ দেই, মোৰ আইচক্ৰীম শেষে হোৱা নাই। জানমণি চাওঁ আইচক্ৰীমটো। নাই, ইমান স্পীড খাইছে। সোনকালে খাই আকৌ তই, মানুহে ক'ব নহয় এজনীয়ে খাইছে এজনীয়ে নাই খোৱা বুলি। মই শেষেই হয়। বিশেষ বস্তু দেখুৱাইছোঁ আপোনালোকক, চাওক। এই দলঙত একদম মানুহবোৰে পূৰা চাই থাকে। মাছ আছে এইফালে। বহুত ডাঙৰ। এটা কাছ আছে নেকি? ডাঙৰ মাছ কৈছে, এইটো কি মাছ? এইটো মানে কাছজনী দেখ ডাঙৰ পানী সুত বুৰি আছে নাই, এইটো সেনেকৈ ধৰা নপৰে। ইয়াতে অকণমান বহিছোঁ। কেনেকুৱা লাগিছে? মইতো বহি ভালে পাওঁ, ইমান ধুনীয়া হাৱা আহি থাকে। মই বাৰু বেছিকৈ ইয়ালৈ আহি নাথাকোঁ, আমাৰ জানমণি খুব আহি থাকে একদম। মেয়ে কৈছে ইয়াত বহি বহুত ভাল লাগে। সঁচাকৈ কৈছোঁ, ইমান বেছি ভাল লাগিছে নহয় ইয়াত বহি একেবাৰে। মাছ চাইছে সেই আৰু আমি শিৱসাগৰৰ পৰা আহি পাই গ'লোহি। এতিয়া জল্দি জল্দি যাওঁ আৰু ঘৰত বহুত বেছি কাম কৰি আছে। এতিয়া জল্দি গৈ পিনি কামখিনি কৰোঁগৈ, মানে ব্লাউজৰ হাত চাত লগাবলৈ সেইখিনি কামেই আছে বাৰু।